নমস্কাৰ বন্ধু বান্ধৱীসকল আজি 2012 চনৰ টেট পৰীক্ষাৰ মেথছৰ 30টা কুৱেশ্যনৰ সলিউশন কৰা হ'ব আৰু আগতে অসমীয়া বিষয়ৰ 30টা কুৱেশ্যনৰ সম্পূৰ্ণ সলিউশন কৰি দিয়া হৈ আছে আৰু পৰৱৰ্তী ভিডিঅ'ৰ যোগে বাকিখিনি বিষয় তথা ইম্পৰ্টেন্ট কুৱেশ্যনখিনি দিয়া হ'ব কুৱেশ্যন আৰু আনসাৰ দুয়োটা দিয়া হ'ব তাৰ বাবে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এতিয়া আমাৰ মূল বিষয় এটা সামন্ত্ৰিক এটাৰ কোন কেইটা সমান যোগ হলে সামন্ত্ৰিকটো হ'ব এটা কোন কেইটা সমান হলে সামন্ত্ৰিকটো হ'ব আয়তক্ষেত্ৰ এটা সুষম চতুৰ্ভুজৰ উদাহৰণ হ'ল বৰ্গক্ষেত্ৰ তলত চিত্ৰটোত কেইটা ত্ৰিভুজ আছে ইয়াত 16টা ত্ৰিভুজ আছে তাৰ পিছৰ প্ৰশ্ন ত্ৰিভুজৰ অসমান কোণটোৰ 50 ডিগ্ৰী ত্ৰিভুজটোৰ অন্য দুটা কোণৰ মান কিমান হ'ব যে আমি জানো এটা ত্ৰিভুজৰ তিনিটা কোণৰ মান 180 180 ৰ পৰা 50 বিয়োগ কৰিলে আমি পাম 130 130 হ'বলৈ হলে 65 যোগ 65 হলে আমাৰ 130 হৈ যায় সেই কাৰণে ইয়াৰ অপচনটো ডি তাৰ পিছৰ প্ৰশ্নটো আছে তলৰ উক্তকেইটা কোনটো শুদ্ধ নহয় যে এ নম্বৰ দিছিল বৃত্ত আটাইতকৈ দীঘল জিয়াডালেই হৈছিল বৃত্তটোৰ ব্যাস সেয়া শুদ্ধ বৃত্ত এটাৰ দৈৰ্ঘ্য ইয়াৰ পৰিধি সেয়া শুদ্ধ চি নম্বৰ এটা বৃত্তৰ ব্যাস হৈছিল উপবৃত্তটোৰ এটা অংশ তে ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হৈছে চি মানে ইয়াৰ ভুলটো ওলাবলৈ দিছিলে এটা গণকৰ আয়তন 216 সেন্টিমিটাৰ হলে গণকটোৰ দৈৰ্ঘ্য হ'ব ইয়াত বহুতো অপচন আছে কিন্তু আমাৰ উত্তৰটো হৈছে সি 6 সেন্টিমিটাৰ 5 হেক্টগ্ৰামৰ সমান কিমান 5 হেক্টগ্ৰাম সমান 50 ডেকাগ্ৰাম এটা লম্ব বৃত্তাকাৰ চুংগাৰ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ আৰু দৈৰ্ঘ্য 7 সেন্টিমিটাৰ হলে চুংগাৰটোৰ আয়তন হ'ব ইয়াৰ প্ৰথমটো 550 ঘন সেন্টিমিটাৰ এটা বৰ্গৰ পৰিসীমা 24 সেন্টিমিটাৰ হলে বৰ্গটোৰ কালি হ'ব 36 সেন্টিমিটাৰ তলৰ কোনটো সংখ্যা বৰ্গ সংখ্যা এটাৰ একক স্থানৰ অংক হ'ব নোৱাৰে সি 7 এখন আয়তাকাৰ ফুলনিৰ বাগিচাৰ দৈৰ্ঘ্য আৰু প্ৰস্থ অনুপাত 3:2 যদি বাগিচাখনৰ দৈৰ্ঘ্য 150 মিটাৰ হয় তেন্তে ইয়াৰ প্ৰস্থ কিমান হ'ব ইয়াৰ উত্তৰটো হৈছে সি 100 সেন্টিমিটাৰ যেটো 3:2 তাৰ পিছৰ প্ৰশ্ন এখন ৰেলগাড়ী 21টা 30 বজাত যাত্ৰা আৰম্ভ কৰিলে লক্ষ্যস্থান পাই গৈছিল পিছদিনা 9টা 20 বজাত যাত্ৰাটো সম্পূৰ্ণ কৰিবলৈ ৰেলগাড়ীখনৰ কিমান সময় ল'লে ইয়াৰ উত্তৰ সি 11 ঘণ্টা 50 মিনিট তলৰ কাৰখানা এটা গাড়ী নিৰ্মাণৰ কৰা তথ্য দিয়া হৈছিল ইয়াত সক তথ্যটো 4টা কোটা দিয়া আছিল 4টা 3বাৰ আৰু 2টা আছে এবাৰ তাৰ মানে ইয়া 4টাৰ কোটাৰ সমান দিয়া হৈছে 1000 তেতিয়াহলে 3000 আৰু 500 অৰ্থাৎ 3500 এইটো উত্তৰ সি তাৰ পিছত তলত দণ্ডচিত্ৰ
এইটো এটা ফুটবল দলৰ 2010 আৰু 11 বৰ্ষত খেলা খেল আৰু খেলসমূহৰ কৰা গ'লৰ তথ্য বৰ্ণনা কৰিছে যে মানখনত খেলত 3টা কম গ'ল কৰিছিল ইয়াৰ উত্তৰ ডি 25 ইয়াত 45 নম্বৰ কুৱেশ্যনটো হাইড হৈ গৈছে ইয়াৰ প্ৰশ্নটো আছে যে মৌলিক সংখ্যা এটাৰ উৎপাদক হ'ল মানে মৌলিক সংখ্যাৰ উৎপাদক কেইটা তেতিয়াহ'লে ইয়াৰ উত্তৰটো হ'ব দুটা মানে বি তাৰ পিছৰ প্ৰশ্ন 23561 সংখ্যাটোত 5ৰ স্থানীয় মান অৰ্থাৎ আমি 5ৰ স্থানীয় মান আহিলে একক দশক শতকৰ স্থানত 5 থাকিলে 5ৰ স্থানীয় মান হ'ব 500 চি ইয়াত চোৱা 2 ষ্টাৰ 3 ষ্টাৰ সংখ্যাটোৰ তৰকা চিহ্ন যুক্ত স্থান দুটাত একোটা অংক আছে আৰু সংখ্যাটো 3 ৰে বিভাজ্য তলৰ কোনটো অংক তৰকা চিহ্নৰ স্থানত বহিব ডি 2 নম্বৰ তলত কেইটা উক্তি সত্য ইয়াৰ আনসাৰটো হ'ব বি নম্বৰ দুটা সংখ্যাৰ গসাগু আৰু লসাগু ক্ৰমে 3 আৰু 210 যদি এটা সংখ্যা 21 হয় আনটো সংখ্যা হ'ব ইয়াত উত্তৰটো হ'ব আমাৰ সি 30 a into a equal a উক্তি কেইটা পূৰ্ণ সংখ্যাৰ বাবে সত্য a 1 5ৰ 5 plus 5 minus 5 divide 5 into 5 equal ইয়াৰ আনসাৰ হ'ব 25 1 plus 2 plus 3 plus dot dot n plus n equal 55 হলে n ৰ মান কিমান হ'ব ইয়াৰ আনসাৰ ভি 10 হ'ব 2/3 আৰু 5/6 মাজত পৰিমেয় সংখ্যাটো হ'ল 13/18 মানে সি তলৰ কোনটো সংখ্যাতকৈ 7/10 সৰু 5/6 1:20 ৰ সমমান ভগ্নাংশ হ'ল D 18/15 200 কিলোগ্ৰামৰ 1/2% হৈছে 1 কিলোগ্ৰাম আনসাৰ ডি 7.90 টকা হলে বি 790 পইচা তলৰ কোনটো গাণিতিক শুদ্ধ ইয়াৰ আনসাৰ এ ইয়াৰ আনসাৰটো হ'ব আমাৰ
চি, কাৰণ ইয়াত আছে 24.6 সমান 24.600 পইণ্টৰ পিছত সোঁফালে আমি দশমিক বঢ়ালে ইয়াৰ মান নাবাঢ়ে। তাৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো উক্তি শুদ্ধ? এখন কাগজত এডাল ৰেখা অঁকাটো সম্ভৱ নহয়। এটা ৰশ্মিৰ দুটা প্ৰাৰম্ভিক বিন্দু আছে। এখন বেৰৰ পৃষ্ঠাই এডাল ৰেখাক সূচায়। এটা ৰেখাখণ্ডৰ মাত্ৰ এটা প্ৰান্তবিন্দু আছে। ইয়াৰ 1 নম্বৰটো শুদ্ধ। সমদ্বিবাহু সমকোণী ত্ৰিভুজৰ প্ৰতিটো সূক্ষ্মকোণৰ মান হৈছে, ইয়াৰ আনসাৰ হ'ব C 45 ডিগ্ৰী। এয়াই আছিল আজি। আৰু কোনোবা ছাৰ বাইদেউ যদি কুৱেশ্যনখিনি PDF আকাৰত লাগে তেতিয়াহ'লে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত জনাই দিব।